ঢালিব নাপায় নহয় এনেই আৰু সৰু সুৰাকৈ মানে আজি ঘৰতে খাওঁ আৰু বিহু আগে কেমেৰা পিছফালে থকাজনী গা বেয়া হৈ আছিলে বহুত দিন সেইকাৰণে একো ভিডিঅ' কৰিব পৰা নাছিলোঁ এতিয়া অকণমান সুস্থ হৈ উঠিছে আৰু আপোনালোকৰ আশীৰ্বাদত এটা ভিডিঅ' আপলোড কৰোঁতে বেমাৰে হৈ গ'ল এতিয়া বিহুটো কোনোমতে কৰিব আৰু তলফালে দেখা পাব বহুত বেয়াকৈ ভাবিব বহুত একদম গৰম উঠিছে এতিয়া এই নিমখ দিলোঁ নে হয় ইয়াত এইডাল আজি মোক গৰম উঠিছে অকণমান সেইকাৰণে এইটো এইফালে দেখাই দিয়া এইফালে মেইন বস্তু এইখিনি হাই আজি মানে এনেই আৰু ঘৰতে আপাহঁতৰ ঘৰতো আলহী আছেহি সেইকাৰণে আজি আমাৰ ঘৰতে মানে এসাঁজ খুৱাওঁ বুলি মাতিলোঁ আৰু এই দুমংকা ৰান্ধনি আমি লাগনি বাগনি হেল্পাৰ হেল্প কৰিছোঁ আমি মানে ঠাণ্ডা দিনত জুই কোৱা মেইন হয় নাই সেইকাৰণে মানে ভিতৰত গেছত বনোৱাতকৈ বাহিৰতে আৰু জুই কোৱা ধৰি লৈছোঁ ধুনীয়াকৈ আৰু বাহিৰত বনালেতো এনেও অকণমান ফূৰ্তি লাগে সেইটো কাৰণে আৰু সৰু সুৰা ভিডিঅ' এটা আপোনালোকক আগবঢ়াই দিম আৰু কেনেকুৱা পায় জনাব ঠিক আছে আমাৰ বেমাৰী মোৰ বেমাৰীটো একদম পুৰা মোৰ বেমাৰী গোটেইজনী একদম ডিঙি বিষাই আছে খাইছা ভোক লাগিছে নেকি তোমাৰ কি হৈছে দুখ লাগিছে ভোক লাগিছে নি অঁ কোনে লৈ আছে যেন লাগিছে কোনে লৈ আছে নিচিনা লাগিছে ৰ'ব দেখাই আছোঁ এইগৰাকী এতিয়া লৈ আছে আৰু আধা কামটো কৰি দিছে এয়া আমি এতিয়া এনেকৈ বহি আছোঁ আৰু বাকীবোৰ মানুহ অহালৈ অপেক্ষা কৰি এতিয়া আহিব আৰু এইফালে দেউতাই একদম পূৰা বেকগ্ৰাউণ্ড ধুনীয়া কৰি দিছে মানে নিজৰ মোবাইলটো চুইচ অফ কেনেকৈ কৰে নাজানে দেই চুইচ অফ কৰা বকৈ দেখাব চুইচ অফ নহয় বোলে ডিম্পুৰ ব্লগ চাই নিজৰ ফোনটো চেক কৰি কৈছে ফোনটো চুইচ অফ নহয় বোলে তাৰপিছত মই খুলিছোঁ চুইচ অফ কৰিছে দেই কি ভকা মাৰি ভাবিব মোক কেনেকৈ দেখাবি মোবাইলটো কিনা নতুন ফোন নাই গম পাওঁ নাই 2 মাহ 3 মাহ 4 মাহ মান হৈছে মোবাইলটো কিনা পপাত কৰিব বিচাৰিছ আমি চুইচ অফ কৰি দেখাই দে একো নহয় সেইটো লাজৰ কথা নাই চুইচ অফ কৰি মই জানো তাৰমানে তাই মানে একচুৱেলি হেৰি হৈছিলে আঙুলিত মানে প্ৰেছাৰটো নাছিলে এইকেইদিন আমাৰ টেকেখনত আহি পুৰা খাই মানে এইটো জোৰটো আহিছে এতিয়া চুইচ অফ হৈছে আমি খাই বৈ আজৰি হ'লোঁ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ বৌহেঁতি অকণমান দেৰিকৈ আহিল আৰু আহি পোৱাৰ লগে লগে সিহঁতৰ লগত কথা বতৰা পাতিলোঁ ফটো চটো কিবাকিবি মাৰিলোঁ আৰু সেইকাৰণে ভিডিঅ' মানে কৰিবই নোৱাৰিলোঁ পাছৰখিনি আপোনালোকক দেখাবই নোৱাৰিলোঁ তাৰ কাৰণে মই দুখিত আপোনালোকক যে দেখাব নোৱাৰিলোঁ তাহাঁতক আৰু খোৱা বোৱা একোৱে মই মানে ভিডিঅ' কৰিবই নোৱাৰিলোঁ তাৰপিছত এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু বাচন চাচন ধুই মেলি আহিলোঁ ভৰি হাত ধুই মেলি এতিয়া তাহাঁতিও গ'ল বৌহেঁত তাৰপিছত ধুন অহা নাছিলে আপা আৰু ধুন ঘৰতে থাকিলে এতিয়া মা মই ধুনীয়াছে ভৰি হাত ধুই মেলি এতিয়া জুই শেক লৈছোঁ মই এফালে আছোঁ
মই এফালে মাহে আছে জুইকাতে খাম ৰ'ব দেই এইজনী মা জুইকুৰা এনেই আৰু এতিয়া শুমেইগৈ যিহেতু 10:30 বাজি গ'ল এতিয়া শুম আৰু আমি ঠিক আছে তো আজি ইমানখিনিয়ে আছিল যদিহে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলগীয়া নহয় সেইকাৰণে শ্বেয়াৰ কৰিবলৈ বুলি নকওঁৱেই মই আচলতে প্ৰায়ভাগ মই শ্বেয়াৰ কৰিবলৈ নকওঁৱেই আপোনালোকক অকল লাইক আৰু কমেণ্ট কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই যিমান যি পাৰোঁ ভিডিঅ' দি থাকোঁ আপোনালোকে তাৰ ন'টিফিকেশ্যন পাই থাকে ঠিক আছে আজিলৈ বাই বাই গুড নাইট গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া কাম বন কৰি মেলি ঘৰ চৰ চাফা কৰি মুচি মেলি গা পা ধুই আজৰি হৈ আহিছোঁ চুলিখিনিও ধুই দিলোঁ বৰ মাথাটো কামক লাগিছিলে সেইটো কাৰণে আৰু কালি ভিডিঅ'টো সিমানখিনিয়ে মানে আধাই কৰিব পাৰিলোঁ সেইটো কাৰণে কালি আৰু আজি মিক্স কৰি কিনে আপোনালোকক মাজতে ভিডিঅ'টো আগবঢ়াই দিম ইয়াৰ আগৰখিনি কালি আছিলে আৰু এইখিনি আজি তাকে কালি আলহীক খুৱাই এসাঁজ খোৱালোঁ আৰু যিহেতুকে আজি তেওঁলোক গ'লগৈ সেইকাৰণে আমাৰ ঘৰত কালি খোৱাটো আমি ঠিক কৰিছিলোঁ আৰু তাকে কালিতো নোৱাৰিলোঁ কাৰণে যিহেতু সেইকাৰণে ভাবিছোঁ আজিৰ দিনটোকে আপোনালোকৰ লগত যিমানখিনি পাৰোঁ শ্বেয়াৰ কৰি যাম কি পাৰোঁ নোৱাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম বৰ বিশেষ একো তেনেকুৱা নাই চাওঁচোন তথাপিতো কিনো পাৰোঁ আৰু যদি ভাল হয় ভিডিঅ'টো মানে কিবা ওলায় তেতিয়াহ'লেহে মই আপলোড কৰিম আৰু যদি একো নাথাকে একোৱে নহয় তেতিয়াহ'লেনো কি বুলি আপলোড কৰিম নহয় জানো সেইকাৰণে তেতিয়া আৰু ভিডিঅ'টো নাপায়গৈ আৰু বলকচোন তথাপিও ভিডিঅ'টো চাই যাওঁ ঠিক আছে এয়া মই ভাত খাবলৈ বুলি বহিছোঁ মানে এইকেইদিন মাংস কিবা কিবি খাই কেনে ন একদম পেটটো ভাল লগা নাই সেইকাৰণে আজি অকল মাক ক'লোঁ যে অকল মোক আলু আৰু দাইল তেনেকৈ বনাই দিব মই তেনেকৈ খাম সেইকাৰণে আৰু মানে ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আজি তাতে কাম বনবিলাক কৰিলোঁ নাই সেইকাৰণে মাথাটো মানে আৰু বেছি কিবা লাগি গৈছে এইখিনি আৰু পেটটো ভাল লগা নাই সেইকাৰণে সেয়া মোৰ ভাত সুন্দা দাইলৰ লগত খাম এতিয়া আৰু একেলেঠে মাছ মাংসবিলাক খাই থাকিলে মানে পেটটো কিবা লাগি যায় মানে বিশেষকৈ মোৰ একদম ভাল নালাগে যিমান পাৰি মানে মোৰ নৰ্মেল মানে ভাত খাই ভাল লাগে চিম্পুলকৈ ঠিক আছে মই খাই লওঁ তেতিয়াহ'লে হ'ব তাৰপিছত আকৌ লগ পাই আছোঁ আপাহঁতৰ ঘৰলৈ যোৱা নাই আপাহঁতৰ ঘৰলৈ যাম বাৰু ভাত খাই তাৰপিছত ধুমজনক দেখুৱাম ঠিক আছে এইফালে বাগানত পানী দিছে কাপোৰ চপাওঁগে আমি এতিয়া কৈ দিয়া কাপোৰ চপাওঁগে বুলি পথাৰত কাপোৰ ৰ'দত দিয়া আছে সৌফালে কাপোৰ আমি কাপোৰ আনি লওঁগে দেই হেল্ল' অকণমান সময় শুলোঁ শুই মেলি কিবা কিবি কৰিলোঁ তাৰপিছত পাপাঘৰলৈ গ'লোঁ আইচনুক আনিবলৈ গ'লোঁ তাই আজি ইয়াত থাকিব এতিয়া চাহ খালোঁ চাহ খাওঁতে আপোনালোকক দেখাবলৈ পাহৰিয়ে থাকিলোঁ খাই শেষ কৰিলোঁ তাৰপিছত এতিয়া মনত পৰিল ঘপককৈ তাৰপিছত এতিয়া খাই মেলি এতিয়া আমি লাহেকৈ আজি ভাবিছোঁ কিবা কিবি এটা বনাম কাৰণ বিহুলৈ বেছি দিন নাইয়ে আৰু যিহেতু তাকে চাই যাব আৰু আপোনালোকে ঠিক আছে ইমানখিনি বাৰু দেখুৱাই যাম আৰু এয়া আমাৰ বাইদেউ মানে বিচনা চিচনাবিলাক ৰ'দত দিছিলোঁ যে ৰ'দত দি কেনে এইবিলাক এনেকৈ পাৰি থোৱা আছে ভালকৈ সেইকাৰণে এইবোৰ মন দিব আৰু বেকগ্ৰাউণ্ডটো এতিয়া আমি বাহিৰতে জুইৰ ওচৰতে আৰম্ভ কৰিছোঁ আৰু বিহুৰ প্ৰথমটো প্ৰস্তুতি আজি বিশেষ তেনেকুৱা বেলেগ একো নবনাওঁ আজি অকল নিমকি বনাম আইচনুৱে এইটো কৰিব আৰু মই কাটা মেলাটো কৰিম কিন্তু মই বেলাত এক্সপাৰ্ট নহয় যে সেইকাৰণে মায়ে বেলিছে এতিয়া
এয়া আমি এতিয়া ওপৰ মহলাত আছোঁ মা তলৰ মহলাত আছে মায়ে বেলি দিছে তাৰপিছত বনাম আৰু লাহেকৈ তাৰপিছত বাকীখিনি কাইলৈ বনাম আৰু আজি বনাম ভাবিছিলোঁ কিন্তু এটা বস্তু থাকি আহিলে দোকানৰ পৰা আনিবলৈ সেইকাৰণে আজি নবনাওঁ আজি এইটোকে বনাম তাৰপিছত আৰু তেনেকৈ আৰু কথা চথা পাতি মেলি আছোঁ আৰু আপোনালোকে কোনে কোনে কি বনাইছে মোক জনাবচোন দেই আৰু কিবা নতুন নতুন জানে যদিও ক'ব মই বৰ বেছি বেলেগ ধৰণৰ আইটেম বনাব নাজানো এনেই আৰু যোনকেইটা সদায় চলি থাকে সেইকেইটাই জানো তথাপিতো দেখুৱাই যাম আৰু আপোনালোকক ঠিক আছে ৰ'ব আমাৰ আইদেউ অকণমান দেখাই দিছোঁ বহি আছে অথনি অকণমান কেলৈ জানো মন বেয়া হৈছিলে তাৰপিছত এতিয়া অকণমান ৰঙীন কালাৰফুল হৈছে আৰু অথনি মানে হেৰি গৈছিলে ব্লেক এণ্ড হোৱাইট হৈ গৈছে চোলাটো পিন্ধি আছোঁ যে ৰঙা সেইকাৰণে ৰঙীন হৈ গৈছে বাহিৰত আছোঁ আন্ধাৰ হৈ আছে মা মানে লাইটবোৰ জ্বলোৱা নাই মা ক'ত গ'ল মাইজনী খৰি দিয়ক আৰু বন্ধ কৰিলে ন আনিব দিব আহিলে নিমকি মায়ে কাটি আছে ভালে আছিলো মায়ে বেলিছিলে মই কাটিছিলোঁ এতিয়া মই ভিডিঅ' কৰিছোঁ কাৰণে মায়ে কাটি দিছে আপোনালোকে মনে মনে চাই থাকক দেই দেখিছেনে পূৰা কথা পাতি আছে নিমকিখিনি দেখিছে নাই জানো মই অকণমান বিৰতি লৈছোঁ হেডফোন লগাই দিছে গমেই পোৱা নাই কিমান মই জুই কোৱা নাই যে হাই আমি এতিয়া বনাই মেলি শেষ হ'ল আৰু নিমকি এতিয়া পেট পূজা কৰিব লাগিব এতিয়া আমি বনাম ভাতৰ লগত খাবলৈ শুকতি আৰু বিলাহী ধুনীয়াকৈ বনাম বাহিৰতে বনাই মেলি তাৰপিছত ভাত খাম ইফালে আলু জুইত পৰিছোঁ আলু পিটিকা বনাম এইবোৰে খাই ভাল লাগে ইমান ধুৱাইছে মোক মাছ মাংসতকৈ এইবিলাকে খাই ভাল লাগে আজি খাম আৰু তেনেকৈ আৰু আছে চব্জি ৰঙালাও সেইবোৰ হৈ গ'ল দাইল আছে আৰু আজি খাইছিলোঁ তেনেকৈ খাম আৰু এইফালে তাই নিমকিখিনি শেষ হৈছেগৈ আৰু এইখিনি বনাই লওঁ তাৰপিছত লাহেকৈ আমি ভাতটো খাম আৰু ভোক লাগিছেগৈ লাহেকৈ ভাত খাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ ঠিক আছে এতিয়া অকণমান বনোৱা মেলা দেখাম বাৰু তথাপিতো শুকতিখিনি আইচিনে বনাব আইচিনক বনাব দিছোঁ পূৰা ধুৱাইছে শুকতি বনি আছে জুই পূৰা ধুৱাইছে এতিয়া ইয়াত অকণমান ধনিয়া পাত কাটি দিব দি দিয়া ধনিয়া দি দিয়া নোৱাৰিছোঁ দে জলদি এয়া আজি খানা টেষ্টি কোনে কোনে শুকতি ভাল পায় খাই জনাব মোক দেই কেতিয়াবা আহিলে আমাৰ ঘৰতে মই খুৱাম এইফালে আমাৰ বনাই মেলি হৈ গ'ল এতিয়া ভাত খাম আৰু এতিয়া ভাতটো বাঢ়িব আৰু ন মা এতিয়া ভাত খাম আৰু তাৰপিছত ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ নে কি আৰু যিহেতু দেখাবলগীয়া একো নাই তেনেকুৱা আকৌ কাইলৈ নতুন ভিডিঅ' এটা আকৌ ষ্টাৰ্ট কৰিম বাৰু ঠিক আছে আজিলৈ তেন্তে ইমানতে মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহি আছোঁ বহুত সোনকালে আহি আছোঁ এইকেইদিন পূৰা টপ ভিডিঅ' পাই থাকিব মোৰ পৰা ঠিক আছে বাই বাই গুড নাইট